Hello everyone, how are you? I hope everyone is good. বন্ধু-বান্ধৱী সকল যদি কও তুমি কোত আছা হেতু আমি ইংৰাজীত কম where are you মানে তুমি কোত আছা আমি যদি কাৰোবাক ফোন কৰি কও যে তুমি কোত আছা হেতু আমি কম where are you যদি তেও কয় মই বজাৰত আছো হেতু আমি কম I am at the market মই বজাৰত আছো I am at the market মই অফিসত আছো হেতু কম I am in the office মই অফিসত আছো মই ঘৰত আছো হেতু আমি কম I am at home মানে মই ঘৰত আছো গতিকে এনেকৈ ঘৰত লৰা ছোৱালীবিলাকক শিকাবলৈ চেষ্টা কৰিব তেনেহলে হিয়তে শিকিব আৰু বন্ধু-বান্ধৱী সকল মই গ্ৰামাৰৰ বিষয়ে আলোচনা কৰিছো কাৰেক্ট টেন্স প্ৰিপজিশন নেৰেশন ভয়েস চেঞ্জ টেন্স নেগেটিভ ইন্টাৰগেটিভ ছাত্ৰ-ছাত্ৰী সকল তোমালোকে মোৰ ভিডিওবিলাক চাবা মই আশা কৰো তোমালোকে গ্ৰামাৰ ভালকে শিকিব পাৰিবা আৰু পৰীক্ষাত ভালকে লিখিব পাৰিবা তাৰ পিছত তুমি যোৱাকালি কোত আছিলা যদি কও যে তুমি যোৱাকালি কোত আছিলা হেতু আমি কম where were you yesterday তুমি যোৱাকালি কোত আছিলা মই যোৱাকালি ঘৰতে আছিলো যদি কও যে মই যোৱাকালি ঘৰতে আছিলো হেতু কম I was at home yesterday যদি আইৰ জাগাত ইউ থাকিলে হয় তেনেহলে আমি ইউৰ লগত ওয়াৰ বহালো হয় যদি দে থাকিলে হয় দেৰ লগত ওয়াৰ বহালো হয় ঠিক আছে মই যোৱাকালি অফিসত আছিলো যদি কও যে মই যোৱাকালি অফিসত আছিলো হেতু কম I was in the office yesterday মই যোৱাকালি অফিসত আছিলো কালি তুমি কোত থাকিবা আমি নিশ্চয় নিজৰ বন্ধু-বান্ধৱী সকলক কও যে কালি তুমি কোত থাকিবা হেতু আমি কম where will you be tomorrow মানে তো ফিউচাৰ টেন্সত পৰিছে সেই কাৰণে will ব্যৱহাৰ কৰিছো যদি কও যে কালি মই ঘৰত থাকিম হেতু কম I will be at home tomorrow তেও কোত আছে আমি কেতিয়াবা কবলগীয়া হয় যে তেও কোত আছে হেতু কম where is he বা এনেকৈ কও ৰাজু কোত আছে ৰীনা কোত আছে মই নাম দুটা মেনশন কৰিছো আপোনালোকে যাক বিচাৰে তাৰ নামটো হে কব যে ৰাজু কোত আছে এই হিৰ জাগাত ৰাজু বা ৰীনা বা যিকোনো মানুহৰ যাক বিচাৰে সেই নামটো হিৰ জাগাত লিখি দিব হৈ যাব বা ৰাজু কোত আছে where is ৰাজু ৰীনা কোত আছে where is ৰীনা এনেকৈ আমি কবলৈ চেষ্টা কৰিম তাৰ পাছত তেও ঘৰত আছে he is at home তেও ঘৰত আছে বা ৰাজু ঘৰত আছে বা ৰীনা ঘৰত আছে আমি তেনেকৈ কও হেতু হিৰ জাগাত নামটো লিখি দিলে ইংৰাজীটো হৈ যাব ৰাজু is at home বা ৰীনা is at home তেও যোৱাকালি কোত আছিল হেতু আমি কম where was he yesterday তেও যোৱাকালি কোত আছিল বা ৰাজু যোৱাকালি কোত আছিল ৰীনা যোৱাকালি কোত আছিল আমি তেনেকৈ কও এই হিৰ জাগাত নাম লিখি দিব ইংৰাজীটো হৈ যাব where was ৰাজু yesterday where was ৰীনা yesterday মানে এনেকৈ আমি ইংৰাজী শিকিবলৈ চেষ্টা কৰিম মই যোৱাকালি অফিসত আছিলো I was at the office yesterday মই যোৱাকালি অফিসত আছিলো তেও অহাকালি কোত থাকিব where will he be tomorrow তেও অহাকালি কোত থাকিব এটো ফিউচাৰ টেন্সত পৰিছে কাৰণে will ব্যৱহাৰ কৰিছো তেও অহাকালি ঘৰত থাকিব যদি কও তেও অহাকালি ঘৰত থাকিব he will be at home tomorrow তেও অহাকালি ঘৰত থাকিব বন্ধু-বান্ধৱীসকল আমি এনেকৈ ইংৰাজী শিকিবলৈ চেষ্টা কৰিম ঘৰত আৰু সন্মানীয় পেৰেন্টছ সকল অভিভাৱকসকল আপোনালোকে ঘৰত লৰা ছোৱালীবিলাকক ভিডিওটো চাবলৈ দিব আৰু হিহঁতৰ লগত যদি আপোনালোকে চৰ্চা কৰে তেনেহলে হিহঁতে শিকিবলৈ চেষ্টা কৰিব আৰু মই গ্ৰামাৰৰ বিষয়ে আলোচনা কৰিছো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ঘৰত বহি গ্ৰামাৰ শিকিব পাৰিবা প্ৰিপজিশন নেৰেশন কাৰেক্ট টেন্স ভয়েস চেঞ্জ নেগেটিভ ইন্টাৰগেটিভ
আলোচনা কৰিছোঁ তোমালোকে ভিডিঅ'বিলাক চাবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা কমেণ্ট কৰিবা ভিডিঅ'টো কেনেকুৱা লাগিছে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ফেচবুক পেজটো ফ'ল' কৰি দিবা থেংক ইউ ছ' মাছ